নমস্কাৰ হে গাইজ কি খবৰ আজি আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মই মাজলৈ আহিছোঁ আজি কোনো ধৰণৰ এইটো ব্লগ ভিডিঅ' নহয় জাষ্ট এটা আনবক্সিঙৰ ভিডিঅ' লৈ আহিছোঁ প্ৰথমবাৰৰ বাবে মানে অডিঅ' কোৱালিটি মানে মোৰ ভিডিঅ' কৰোঁতে মানে বহুত মানে ক'ৰবাত গ'লে মানে বাইকৰ চাউণ্ড কিবা কিবি বহুত কিবা কিবি আহে মানে বহুত প্ৰব্লেম হয় সেইটো কাৰণে ভাবিছোঁ মানে এটা মাইক অৰ্ডাৰ কৰিছিলোঁ তো কি মাইক হয় আনবক্সিং কৰিছোঁ এয়া মোৰ লগত আছে বৰ্তমান এইটো মই এমেজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ যদি কি ভিতৰত কি আছে বস্তুটো চাওঁ হওক বস্তুটো মানে কি ৰ'ব মই অপশ্যনত গৈ কেনে দেখুৱাই আছোঁ তো ফাইনেলি ফালি কেনে এইটো ওলালে বয়া BY-M1 মাইক তো ইয়াৰ লগত কি আছে মই গোটেইখিনি ডিটেইলছ দেখাই আছোঁ তো ফাইনেলি এইটো বয়া BY-M1 মাইক তো ওচৰৰ পৰা চাব পাৰে তো এইটো বেছি দেৰি নকৰি এইটো আনবক্সিং কৰোঁ আপোনালোকে এইটো এমেজনৰ পৰাও অৰ্ডাৰ কৰিব পাৰে বা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব পাৰে এইটো মই এমেজনৰ পৰা কৰিছিলোঁ এইটো ধুনীয়া এটা লেডাৰৰ মানে স্পাৰ্চত আহিছে যিহেতু মানে এইটো কেৰি কৰিবলৈ মানে বহুত ভাল হয় মানে তো এইটো অকণমান ছাইডত ৰাখিছোঁ এতিয়া তো ইয়াৰ ভিতৰত মানে এইটো এটা মেনুৱেল গাইড আছে এইটো বয়া বিষয়ে যদি আপোনালোকে যদি কিবা জানিব বিচাৰে এইটো চাব লাগিব ধুনীয়াকৈ মানে সকলোখিনি ডিটেইলছ দিয়া আছে তো এইকেইটা এইটো বয়াৰ মানে ষ্টিকাৰ হয় তো এইবোৰ নাই দৰকাৰ তো এইখিনি চেক কৰোঁ এইটো মই একচুৱেলি লৈছিলোঁ আপোনালোকৰ মোক এইটো অফাৰ পাইছিলোঁ মই টোটেল 1236 মানে ছামথিং মাইনাছ হৈ গৈছিলে মোৰ 759ত মই এইটো মানে অৰ্ডাৰ কৰিলোঁ তো এইটো এতিয়া খোলোঁ ভিতৰত কি আছে চাওঁ তো মাইকটো প্ৰথমতে উলিয়াই লওঁ এইকেইটা দেখুৱাইছোঁ আপোনালোকক তো আৰু এটা বস্তু ওলালে এইটো কিবা চিলিকন জেল বুলি কয় এইটো ছাইডত ৰাখোঁ তো এইটো হৈছে মেইন মাইকটো দেখিছে তো ইয়াত মানে এইটো কেমেৰাটো লগাব পাৰি আৰু স্মাৰ্টফোনতো লগাব পাৰি আৰু PCটো লগাব পাৰি আপোনালোকৰ মানে কম্পিউটাৰ আদি কৰি মানে সেইবোৰতে মানে কাম দিব মানে তো ইয়াত মানে তিনিটা অপশ্যন আছে যদি এতিয়া কেমেৰাত যদি লগাব বিচাৰোঁ এই কেমেৰাত মানে এইটো ওপৰটো অন কৰিব লাগিব আৰু যদি ইউজ কৰা নহয় তেতিয়াতো অফ কৰিব লাগিব আৰু যিহেতু মই এতিয়া স্মাৰ্টফোনত ব্যৱহাৰ কৰিম সেইটো কাৰণে মই স্মাৰ্টফোনটো তললৈ এইটো প্ৰেছ কৰি দিছোঁ আৰু ইয়াত আপোনালোকৰ 3.5mm অডিঅ' জেক্টাৰ এটা আছে এইটো মানে মোবাইলত লগাব লাগিব মোবাইলত বা আপোনালোকে যদি DSLR ইউজ কৰে DSLR ভিতৰত মানে এইটো ভৰাব লাগিব তো আৰু আছে ইয়াত এইটো কিবা এইটো এক ছেকেণ্ড দেখুৱাইছোঁ আপোনালোকক এইটো হৈছে আপোনাৰ মাইকটো মানে ভিতৰত লগাব পাৰি মানে এইটো মানে ধৰি লওক এইটো লগালে মানে বেনিফিটটো কি হয় এইটো মানে নইজ কেঞ্চেলেশ্যনটো মানে বহুত ধুনীয়া কাম কৰে মানে তো এইটো ধুনীয়াকৈ লগাই লৈছোঁ এইটো ভিতৰত জাষ্ট লগাব এনেকৈ আৰু এইখিনিতে কথা এটা ক'লোঁ আপোনালোকে ইয়াত মহৰ মানে পাপা এইবোৰ শুনি থাকিব পাৰে দেই মানে বাগানৰ ইয়াত এটা আহিছোঁ মানে আনবক্সিং কৰিবলৈ চ' মানে সেইটো কাৰণে মই আপোনালোকক ক্ষমা কৰিছোঁ মাফ কৰি দিব তো এইটো ইয়াত ধুনীয়াকৈ লগাই ল'লোঁ আৰু ইয়াত এইটো এটা মানে ক্লিপ এটা পাইছোঁ মানে ইয়াত মানে গলাৰ ফিটিং কৰিবৰ কাৰণে আৰু ইয়াত কিবা এটা মানে এইটো দিছে এইটো কিবা জেক বুলি ক'ব পাৰি সম্ভৱ তো ইয়াত বেটেৰী এটাও দিছে এই বেটেৰীটো মানে আপোনালোকৰ মানে DSLR ইউজ কৰিলে মানে DSLRটোত মানে যদি ইউজ কৰে তেতিয়া মানে মাইকটোৰ ভিতৰত মানে এইটো মানে এটা বেটেৰী পায় বেটেৰীটো বহুত দিনলৈকে ইউজ কৰিব পাৰি এইটো মানে ইয়াত লগাই ল'ব লাগে এতিয়া আৰু মই মানে স্মাৰ্টফোনত ব্যৱহাৰ কৰিম গতিকে মানে এইটো মই বেটেৰীটো ভৰাব নালাগিছিলে কিন্তু মই বেটেৰীটো ভৰাইলোঁ হ'লেও একো নাই বাৰু চাউণ্ডটো আহিব তো মানে এতিয়া আপোনালোকে যিমানখিনি মোৰ কথা শুনি আছে সেইটো মই মোবাইল ফোনৰ মানে মাইকটোৰ মানে পৰা কৈ আছোঁ তো এইটো লগাই দিয়াৰ পাছত মানে কোৱালিটিটো অলপ বেলেগ হ'ব তো মানে এতিয়াতো লগাই ল'লোঁ এতিয়া মই স্মাৰ্টফোনত ব্যৱহাৰ কৰিম যিহেতু এইটো স্মাৰ্টফোনত এইটো অন কৰি ল'লোঁ তাৰপাছত আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ মানে কেবুলডাল ৱাৰডাল মানে বহুত বেছি দীঘল মানে কমেই আপোনালোকৰ এইটো হৈ যাব মানে 7 মিটাৰমানকৈ বেছি হ'ব নেকি তো ফাইনেলি চাওক আপোনালোকে দেখা পাইছে কিমান দীঘল এডাল ৱাৰ এইডাল কমচে কম আপোনালোকৰ মানে পূৰা মানে বহুতখিনিলৈকে যাব পাৰিব মানে তো আপোনালোকে যদি কোনোবাই মানে এইটো পাৰচেছ কৰিম বুলি ভাবে মাইকটো
মই ডিছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, আপোনালোকে তাত গৈ এমেজনত চাব, ভিজিট কৰিব। এতিয়া অফাৰ দি আছে যিহেতু, সেইটো কাৰণে মোক কৈছোঁ। তো এতিয়া মই এইটো অডিঅ' জেকটো 3.5mm জেক বুলি কয়, এইটো মই মাইকৰ ভিতৰত ভৰাম আৰু তাৰপিছত মই ভিডিঅ'টো টেষ্টিং কৰিম। তো ফাইনেলি মই এতিয়া এইটো বয়া BY-M1 মাইকটোত মই আপোনালোকক ভইচ কোৱালিটি কেনেকুৱা পাইছে আপোনালোকে জনাব। এইটো মই মোবাইলটো লগাই দিলোঁ, তো ভাল লাগিলে ক'ব, বেয়া লাগিলেও ক'ব কেনেকুৱা পাইছে। এতিয়া মানে মই এক্সটাৰ্নেল যিটো মাইক হয় মোবাইলৰ, সেইটো মাইক মই ইউজ কৰা নাই। এতিয়া মই বয়া BY-M1 মাইকটো ইউজ কৰি আছোঁ, যিটো মানে বিগিনাৰ্ছ ইউটিউবাৰবোৰৰ কাৰণে মানে এইটো মানে বহুত খুবেই ভাল বুলি মানে কয় শুনিছোঁ। তো মানে মই এতিয়া এইটো ইউজ কৰিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আপোনালোকে মানে ভইচ কোৱালিটিটো কি হয় মানে এতিয়া জেনেৰেলি মোবাইলৰ মানে ইউজ কৰিলে মানে আপোনালোকৰ মানে ক'ৰবালৈ ধৰি লওক ট্ৰেভেল কৰিবলৈ গৈছে, ব্লগ কৰিব লাগে, মানে বিগিনাৰ্ছবোৰৰ কাৰণে মানে বহুত অসুবিধা হয়, যিহেতু মোৰো বহুত অসুবিধা হৈছিলে। কিন্তু তাৰে মাজত মানে মোৰ ইউটিউবৰ ছাবস্ক্ৰাইবাৰসকলৰ মাজত মানে ক'ব লাগিব দুজনমান ব্যক্তি আছে, মানে মোক মানে বহুত মটিভেশ্যন কৰিছে। মানে তাহাঁতি মানে কৈছে মানে তুমি এইটো ইউজ কৰা, তো চাইছোঁ তাকে ইউজ কৰি, আৰু নিজৰ পৰাও মানে বহুত ভাবি আছিলোঁ মনৰ পৰা এইটো মানে মাইকটোৰ বিষয়ে ভাবি আছিলোঁ। এইটো মাইকটো মানে মই লগাই কেনে মানে অডিঅ' কোৱালিটিটো অলপ মানে ইম্প্ৰুভ কৰিব বিচাৰিছিলোঁ মানে। তো মানে কি হয়, অডিঅ' কোৱালিটিটো ইম্প্ৰুভ মানে এইকাৰণে লাগে, আপোনাৰ ভিডিঅ' কোৱালিটি যদিও ভাল হয়, অডিঅ' কোৱালিটি যদি আপোনালোকৰ ইম্প্ৰুভ নহয়, মানে অকণমান যদি ভাল নহয়, তো তেতিয়া মানে অলপ মানে ভিডিঅ'টো মানে অলপ বেয়া লাগে আৰু চাবলৈ, মাতটো মানে কোৱালিটি ইমান ভাল নালাগে। চ' আজি মই এইটো মানে মাইকটো লগাই কেনে আপোনালোকক মানে মই ৰিভিউটো দিছোঁ। আপোনালোকে প্লিজ কমেণ্ট কৰি প্লিজ অলপ জনাই দিব, তেতিয়া মানে মোৰ ভাল হ'ব। আৰু এইটোত মানে কি হয়, এইটো মাইকটো দেখিছে নহয়, ইয়াত মানে এইটো স্পৰ্টছটো লগাইছোঁ যে, স্পৰ্টছ বা ফৰ্ম বুলি কয়, এইটো লগাই দিয়াৰ পাছত মানে এটাই হয়, মানে আপোনালোকৰ মানে ক'ৰবাত গৈছে বা ওচৰেদি গাড়ী পাৰ হৈ গ'ল, মানে নইজ কেঞ্চেলেশ্যনটো মানে বহুত ধুনীয়া কাম কৰে মানে। আৰু মই এনেকুৱা এটা জেগাত আছোঁ নহয়, মানে এইটো মই আনবক্সিং মানে ঘৰত বনাম বুলি ভাবিছিলোঁ, ঘৰত বনাম বুলি মানে মন নগ'ল, মানে অকণমান মানে মোৰ পাৰ্টনাৰ এটাৰ লগত ওলাই আহিলোঁ। তো ফাইনেলি মোৰ লগত আছে মোৰ পাৰ্টনাৰ অজয়। তো মানে কি হয়, মই মানে বেচিকেলি মানে ব্লগিং কৰিলে মানে ছিংগল থাকিলে মানে তেনেকৈ কোৱা নহয়, মানে ক'ৰবাত যদি ফুৰিবলৈ যোৱা হয়, মানে এইজন ব্যক্তিয়ে মানে মোক বহুত হেল্প কৰিছে, জিগৰি মানে ফ্ৰেণ্ড বুলিও ক'ব লাগিব। তোমাৰ মানে কেনেকুৱা লাগিছে এইটো? আজি মই নতুন বস্তু এটা পাৰচেছ কৰি কেনে এইটো আনবক্সিং কৰিছোঁ। কেনেকুৱা লাগিছে মানে আপোনালোকক এটা কথাই ক'ম যে মানে নৰ্মেল মানে যেনেকৈ কিছুমানে আছে ইয়েৰফোন ইউজ কৰে, কিছুমানে বেলেগ ধৰণৰ কিবা মাইক ইউজ কৰে। চ' সেইসকলক মই এটা কথাই ক'ব খুজিছোঁ যে আপোনালোকে পাৰে যদি মানে এইটো মাইক BY-M1 মাইক লৈ ল'ব, যিহেতু মানে আজি মই চালোঁ ইয়াৰ অডিঅ' কোৱালিটি, মানে বাকী মানে বেলেগ ধৰণৰ মাইকৰ কম্পেৰিজন মানে বহুত ভাল আছে। হয়। তো বহুতখিনি ভাল লাগে, মানে কি হয় ক'ৰবালৈ গ'লেও মানে ইয়াৰ লগত মানে খুব মিলে, মানে একেবাৰে জিগৰি মানে পাৰ্টনাৰ লিখীয়া মানে। তো এতিয়া ঘৰ যাব ওলাইছোঁ, তো মানে অলপ মানে বাইকত মানে অলপ এইটো দেখুৱাম, মানে ইয়াত পাৰফৰ্মেঞ্চটো কেনেকুৱা হয়। ইয়াত আৰু অন্য দিন আহিম, ধুনীয়াকৈ ইয়াত ভিডিঅ' বনাই কেনে আপোনালোকক গোটেইখিনি দেখাম বাৰু। এতিয়া আছোঁ এইটো লিম্বুগুৰি টি ষ্টেট বুলি কয়, ইয়াত আগত মানে ধুনীয়া এটা টি ষ্টেট এটা আছে। তো এইটো মানে তিনিচুকীয়াৰ গুইজান বুলি কয় মানে জেগাটো। তো এতিয়া মই আছোঁ বৰ্তমান এতিয়া বাইকৰ ওপৰত আছোঁ দেই। তো মানে বাইকৰ ওপৰত মানে আপোনালোকে মানে অডিঅ' কোৱালিটিটো মানে কেনেকুৱা পাইছে অলপ মানে এইটো টেষ্ট কৰিছোঁ। যদি বেয়া লাগিলেও ক'ব, ভাল লাগিলেও ক'ব, কমেণ্ট কৰিব। তো অলপ খোজকাঢ়ি কেনেতো আপোনালোকক দেখালোৱেই ধুনীয়াকৈ। তো মানে এতিয়া বাইকত গৈ কেনে মানে কোৱালিটিটো দেখাইছোঁ, মানে আপোনালোকে কেনেকুৱা পাইছে, মানে নইজটো মানে কেঞ্চেলেশ্যনটো হৈছে নাই ক'ব। মই একদম মানে ভইচটো মানে একেবাৰে নৰ্মেল মানে কথা পাতিলে যেনেকুৱা নহয় তেনেকুৱাকৈ কৈ আছোঁ মানে। তো ইয়াৰ পৰা আমি ওলাই দিলোঁ, কিন্তু যাবলৈ মনেই যোৱা নাই, ইমান ধুনীয়া এটা প্লেচ নহয় চব। মাই গড, মানে এনেকুৱা এটা মানে নেচাৰৰ মাজত মানে এটা মানে ভাল মানে বণ্ডিং এটা হয়, মানে সেইটো কাৰণে মানে ভাল। বিশেষকৈ মানে এনেকুৱা এটা ফ্ৰেছ মানে অক্সিজেন এটা পোৱাৰ নিচিনা লাগিছে নহয় ইয়াত, মানে চাৰিওফালে গছ আছেতো। এইটো হৈছে আপোনালোকৰ লিম্বুগুৰি টি ষ্টেট বুলি কয়, এইটো গুইজানৰে হয়। তো এইফালে আহিলে কেতিয়াবা মানে এইটো চাব পাৰিব। বিশেষকৈ এইটো মই কোনো ব্লগ ভিডিঅ' বুলি নহয়, মানে এইটো জাষ্ট টেষ্টিঙৰ ভিডিঅ' হয়। আপোনালোকে নতুন ভিডিঅ' আহি আছে, যিহেতু এতিয়া মোৰ ইকুইপমেণ্টবোৰ অলপ ইম্প্ৰুভ কৰিছোঁ,
সেইটো কাৰণে মই মানে নেক্সট ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকক ট্ৰাই কৰিম আপোনালোকে যদি প্লিজ যদি অকণমান হ'লেও যদি মোৰ ভিডিঅ'টো চাই অলপ যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া মানে মোৰ ভাল লাগিব মানে বহুতখিনি মানে মটিভ এটা পাম মানে তো এতিয়া আপোনালোকে বাইকৰ অলপ টেষ্টিংটো দেখিলে তো কেনেকুৱা পালে অলপ কমেণ্ট কৰি জনাই দিব তো এতিয়া আহি অকণমান ৰখি দিলোঁ যিহেতু বহুত গৰম অকণমান ছাঁত জীয়াইছোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰি দিওঁ বুলি ভাবিছোঁ প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব নতুন কোনোবা আহিছে যদি চেনেলটো ভিজিট কৰিব ধন্যবাদ জয় অসম বাকীখিনি পাছত ক'ম বাই